কচুকাটাত দলং নিৰ্মাণত বৃহৎ কেলেংকাৰী নাই ৰদ নাই উন্নত মানদণ্ডৰ পাথৰ মাটি মিহলোৱা বালি ইত্যাদি ইত্যাদি এই মন্তব্য আমাৰ নহয় এই মন্তব্য ভুক্তভোগী জনসাধাৰণৰ তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ ৰাইজে অভিযোগ কৰে যে তামুলপুৰৰ কচুকাটাস্থিত বেলবাৰীৰ টেবিটোলা সংযোগী পথৰ এই দলংখন তিনিবাৰ নিৰ্মাণ কৰা হয় যদিও এনেকুৱা নিম্ন মানদণ্ডৰ কামৰ বাবে প্ৰতিবাৰে দলংখন জহি খহি যায় যাৰ ফলত জিয়াতো ভুগিছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী কৃষক লগতে সৰ্বসাধাৰণ ৰাইজে হতাশাত অঞ্চলটোৰ ৰাইজে তীব্ৰ ক্ষোভ উজাৰে বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত তামুলপুৰ মহকুমাৰ অন্তৰ্গত কচুকাটা ৰাজহ গাঁৱৰ তামুলপুৰ নাগৰিজুলি যোৱা এই পথটোত এইখন দলং যোৱা বছৰ বনাই হোৱা দলংখন কোনো ধৰণৰ ৰোড নোহোৱাৰ কাৰণে এই দলংখন ফাটি দাবি গৈ যায় এই দলংখন যাতায়াত চলাচলত বন্ধ হৈ গৈছিল আৰু এই দলংখন নতুনকৈ চেঞ্চাছ হোৱাৰ পিছত এই দলংখনত কোনো ধৰণৰ ৰোড কোনো ধৰণৰ তলত জালি আৰু নিম্ন মানদণ্ডৰ চেইন কেবল আৰু বল্ডাৰৰ দ্বাৰাই এই দলংখন কাম আৰম্ভ কৰিছে ঠিকাদাৰৰ মইমতালিত এই দলংখনৰ কাম আৰম্ভ কৰাত স্থানীয় ৰাইজে অভিযোগ কৰিছে আৰু এই অভিযোগ মতে এই দলংখন ইষ্টিমেট মতে কাম কৰাৰ বাবে স্থানীয় ৰাইজৰ পৰাই দাবী উত্থাপন কৰিছে আমি তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাই দাবী জনাইছোঁ যে এই দলংখন ইষ্টিমেট মতে কাম আৰম্ভ কৰক আমাৰ তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাই আমি দাবী উত্থাপন কৰিছোঁ তামুলপুৰৰ পৰা গফুৰ আহমেদৰ ৰিপৰ্ট খবৰ এনি